শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি 30 আৰু 31 জানুৱাৰী বৃহত্তৰ ৰংপুৰ মেডাম মেফি বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া মেডাম মেফিত অংশগ্ৰহণ কৰিব বলিউডৰ জনপ্ৰিয় অভিনেতা ৰবি জাংহুৱে নাও খেল কুইজৰ লগতে পৰম্পৰাগত বিভিন্ন খেল ধেমালিৰ উপৰিও দুয়োটা দিনতে অনুষ্ঠিত হ'ব এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান লগতে ৰবি শৰ্মাৰ অভিনয় আৰু মনদীপ গগৈৰ পৰিচালনাৰে লাচিত বৰফুকন নাটক মঞ্চস্থ কৰা হ'ব সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব শিল্পী পৰিণীতা বৰঠাকুৰ কুসুম কৈলা মন্তুমণি জ্যোতিমালা লোহিত গগৈ সন্ধ্যা মেনন মহেন্দ্ৰ হাজৰিকা দীপেন বৰুৱা ভূপেন উজিৰ শান্তা উজিৰ আৰু কুইন দাসে ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত শিৱসাগৰ বৰ্ডিং খেলপথাৰত দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে 30 আৰু 31 জানুৱাৰীত আমি আয়োজন কৰিব লৈছোঁ পুলিন পুত্ৰসকলৰ স্মৃতি ধৰি ৰখাৰ স্বাৰ্থত অসম আৰু অসমীয়াক একত্ৰিত কৰাৰ স্বাৰ্থত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি আমি পুলিন পুত্ৰসকলৰ যি তৰ্পণ অনুষ্ঠান এই অনুষ্ঠানভাগি আমি আয়োজন কৰিব লৈছোঁ এই অনুষ্ঠানভাগিত অসমৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব বিভিন্ন শিল্পীসকলে অংশগ্ৰহণ কৰিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই অংশগ্ৰহণ কৰিব সন্ধ্যা মেনন ভূপেন হাজৰিকা আদি কৰি পৰিণীতা বৰঠাকুৰ ৰবি জাংহুকে ধৰি বলিউডৰ অভিনেতা অভিনেত্ৰীসকলে অংশগ্ৰহণ কৰিব গতিকে মই অসমৰ সৰ্বস্তৰ ৰাইজক এই দুদিনীয়া কাৰ্যসূচীত উপস্থিত থাকি আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে বিনম্ৰতাৰে অনুৰোধ জনালোঁ নিউজ ডেস্ক এনি ভাৰত